আজি বনাম মই মাইক্ৰ'মৰিচ ঠাণ্ডা দিনত যে ওলাই বহুত জ্বলা জলকীয়াটো এইটো মই আচাৰ বনাম। কেনেকৈনো আচাৰ বনাই আপোনালোকক দেখুৱাম। আৰু এইখিনি মই ঠাৰিখিনি গোটেইখিনি মই গুচাই লৈছোঁ। গুচাই পেলাই এতিয়া কি কৰিম, ধুই পেলাই আধা ঘণ্টামানত ৰ'দত দি দিম। তেতিয়া পানীখিনি শুকাই গ'লে আচাৰখিনি ইমান এটা বেয়া নহয়। ৰ'দত অলপ সময় কাৰণে দিম। তাৰপিছত কেনেকৈনো বনাই আচাৰখিনি মই দেখুৱাম। শুকোৱা হৈ গ'ল, পানীখিনি নাইকিয়া হৈ গ'ল। এতিয়া এইখিনি কি কৰিম, দীঘল দীঘলকৈ ধুনীয়াকৈ কাটি ল'ম। জলকীয়াখিনি দীঘল দীঘলকৈ কাটি লৈছোঁ গোটেইখিনি। এইটো ভালকৈ গৰমাই লৈছোঁ। এতিয়া পূৰা গৰমাই লোৱাৰ পিছত গেছটো অকণমান কমাই দিম। তাৰপিছত ইয়াতে দিম চপখিনি অলপ ৰঙাকৈ ভাজি ল'ম চেণ্ট ওলোৱালৈকে। এইখিনি ভালকৈ মই ভাজি ল'ম ৰঙাকৈ। এই চপখিনি ধুনীয়াকৈ ভজা হৈ গৈছে আৰু ধুনীয়াকৈ এটা গন্ধও ওলাইছে। এইখিনি ভজাৰ পিছত ইয়াতে দি দিম আধা চামুচমান মেথিখিনিও অলপমান ৰঙাকৈ ভাজি ল'ম। মেথিখিনিও ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া ইয়াতে দিম এতিয়া আজৱাইন দিলে কি হয়, চেণ্টটো অকণ ধুনীয়া হয়। এইখিনিও ভালকৈ ভাজি ল'ম। আজৱাইনখিনিও ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া ভজাৰ পিছত এইখিনি হৈছে সৰিয়হখিনি লাষ্টত দিম। সৰিয়হখিনি বেছি টাইম নালাগে ভাজিবলৈ, সেইকাৰণে লাষ্টত দিছোঁ। এতিয়া সৰিয়হখিনি অলপ ধুনীয়াকৈ ভাজি ল'ম। সৰিয়হখিনি ধুনীয়াকৈ ভজা হৈ গৈছে ৰঙাকৈ। এতিয়া এটা মিক্সাৰ জাৰত এইখিনি মই গুড়া কৰি ল'ম। এইটো কেৰাহীতে তেলখিনি অলপমান গৰম হ'ব দিম। তেলখিনিও হালকা গৰম হৈ আহি আছে আৰু মিক্সাৰত মই এইখিনি ধুনীয়াকৈ গুড়া কৰি ল'লোঁ। এইখিনি বেছি গুড়া কৰা নাই, অকণমান দাৰ হৈ আছে, মানে গোটা গোটা হৈ আছে অলপ অলপ। মই পিছত এতিয়া জলকীয়াখিনি এইখিনি দি দিম। সোৱাদ অনুসৰি নিমখ, আধা চামুচমান জলকীয়া গুড়ি। এইটো অলপ অপশ্যনেল, কালাৰ হ'বলৈ দিবও পাৰে নিদিবও পাৰে। আৰু ইয়াতে দিম কালা জিৰা আধা চামুচমান। এতিয়া এইখিনি ধুনীয়াকৈ লৰাই ল'ম। দুচামুচমান হালধি গুড়ি দি দিম আৰু আধা গিলাচমান এইটো জোখত ভিনেগাৰ দিছোঁ। ভিনেগাৰখিনি দিলে বেয়া নহয়, সেইকাৰণে ভিনেগাৰ দিছোঁ। নেমু ৰসো দিব পাৰে। এইখিনি গুড়া কৰি লোৱা মছলাখিনি এইখিনি দি দিছোঁ। এতিয়া এইখিনি গোটেইখিনি মিক্স কৰি ল'ম ভালকৈ। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি লোৱা হৈ গ'ল। এতিয়া এটা ঠাণ্ডা হৈ গ'লে জলকীয়াখিনি এটা কাঁচৰ বৈয়ামত ভালকৈ ধুই
শুকুৱাই পেলাই কাগজৰ বৈয়ামটোত ধুনীয়াকৈ থ'ব পাৰিব। এতিয়া এইখিনি জলকীয়া আচাৰ ৰেডি হৈ গ'ল। ইয়াত আৰু অলপমান তেল দিব লাগিব। এতিয়া গৰম গৰম ৰুটি পৰঠাৰ লগত খাবলৈ ৰেডি হৈছে। জলকীয়া আচাৰখিনি এটা বাটিত উলিয়াই ল'লোঁ আৰু ঠাণ্ডা হ'লে এটা কাঁচৰ বৈয়ামত ভৰাই দিম। এয়া ৰুটি পৰঠা গৰম গৰম ৰুটি পৰঠাৰ লগত খাবলৈ ৰেডি। দেখিছে কি ধুনীয়া হৈছে, আৰু অলপমান তেল গৰম কৰি দিলে আৰু ধুনীয়া হ'ব খাবলৈ। এই জলকীয়াটো গৰমত নোলায়, ঠাণ্ডাতে ওলায়। এইটো মাইক্ৰ'মৰিচ বুলি কয়।